যদি এটা MCLA সমষ্টিত 1000 মানকেও ল'ৰা আৰু ছোৱালী সংস্থাপিত হয় কিমান ডাঙৰ এটা নিবনুৱা সমস্যা সমাধান হ'ব। 15,000 নতুন যুৱক যুৱতীক আকৌ 2 লাখকৈ টকা দিয়াৰ কথা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে আৰু নিৰ্বাচনৰ পিছত সেইটো দিয়া হ'ব। আজি যে আমি 100 কৰি দিছোঁ, বোধহয় তেতিয়া এটা কনষ্টিটুৱেঞ্চিত আই থিংক 300 to 400কৈ পৰিব। হাগ্ৰামা মহিলাৰে ডাঙৰীয়াৰ এই পদক্ষেপে BTCখনক আৰু এক ষ্টেপ আগবঢ়াই লৈ যোৱাত সহায় কৰিব। আমি যথেষ্ট সুখী যে হাগ্ৰামীয়ে মাত্ৰ 3.5 মাহ আগত নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল, যাক আমি গেৰাণ্টি বুলি কৈছোঁ। 5টা গেৰাণ্টি: ভূমিপট্টা, যুৱকসকলক 2 লক্ষকৈ টকা দিয়া, মহিলাসকলক এককালীন 15,000কৈ দিয়া, জ্যেষ্ঠসকলক 10,000কৈ এককালীন সাহায্য দিয়া আৰু ফিজিকেলি হেণ্ডিক্ৰেফ্টসকলক 10,000কৈ দিয়া এককালীন। 5টা গেৰেণ্টি 3.5 মাহত আমি দিয়া আৰম্ভ কৰিছোঁ। তাৰ কাৰণে হেপী। বহুত চৰকাৰ হয়, আহে যায়, প্ৰতিশ্ৰুতি তেওঁলোকে পালন নকৰে। আৰু আজি আপোনালোকক এচিয়ৰ কৰিছোঁ, আমাৰ যিটো আলোচনা BPF দলৰ চৰকাৰলৈ পৰামৰ্শ আমি যিটো দিছোঁ যে আমাৰ গেৰাণ্টিকেইটা কণ্টিনিউ 5 বছৰ চলিব। যিসকল যুৱকে এতিয়া পোৱা নাই, আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উৎসাহিত হৈ 15,000 নতুন যুৱক যুৱতীক আকৌ 2 লাখকৈ টকা দিয়াৰ কথা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে আৰু নিৰ্বাচনৰ পিছত সেইটো দিয়া হ'ব। তেতিয়া আজি যে আমি 100 কৰি দিছোঁ, বোধহয় তেতিয়া এটা কনষ্টিটুৱেঞ্চিত আই থিংক 300 to 400কৈ পৰিব। বহু যুৱকে সংস্থাপন ল'ব পাৰিব ভালকৈ যদি টকাটো ব্যৱহাৰ কৰে, আৰু যদি ব্যৱহাৰ নকৰে সেইটো তেওঁলোকৰ ব্যক্তিগত হ'ব। ভৱিষ্যতে তেওঁলোকে আজি যিটো টকা পাইছে 1 লাখ টকা, দ্বিতীয় 1 লাখটো তেওঁলোকে তাৰ পৰা বঞ্চিত হ'ব যদি তেওঁলোকে প্ৰপাৰলি কাম নকৰে। আৰু এবছৰ পিছৰ পৰা আমি এইটো নিৰীক্ষণ আৰম্ভ কৰিব বিভাগে, কাৰণ বিভাগক তেওঁলোকে প্ৰতিশ্ৰুতি দিব লাগিব যে কোনে মুৰ্গী পুহিব, কোনে হাঁহ পুহিব, কোনে গাহৰি পুহিব, কোনে দোকান দিব, কোনে চাইকেল দোকান দিব, কোনে মটৰ মেকানিক দোকান দিব, তেওঁলোকে প্ৰতিশ্ৰুতি দিব। আৰু সেইমতে তেওঁলোকে আগবাঢ়িলে আপোনালোকে ভাবি চাওকচোন, যদি এটা MCLA সমষ্টিত 1000 মানকেও ল'ৰা আৰু ছোৱালী সংস্থাপিত হয় কিমান ডাঙৰ এটা নিবনুৱা সমস্যা সমাধান হ'ব। গতিকে আমি ভাবিছোঁ হাগ্ৰামা মহিলাৰে ডাঙৰীয়াৰ এই পদক্ষেপে BTCখনক আৰু এক ষ্টেপ আগবঢ়াই লৈ যোৱাত সহায় কৰিব।